ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট আৰু মাধৱ কন্দলীৰ দ্বাৰা ৰচিত হনুমন্তৰ লংকাদৰ্শন শীৰ্ষক কাব্যাংশৰ আঁত ধৰি মাধৱ কন্দলীৰ ৰামায়ণত প্ৰতিফলিত অসমীয়া জীৱন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। প্ৰাক শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবি মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত বাল্মীকিৰ সপ্তকাণ্ড ৰামায়ণ সৰ্বসাধাৰণে বুজিব পৰাকৈ অসমীয়া ভাষালৈ অনুবাদ কৰে। উত্তৰ ভাৰতৰ প্ৰাদেশিক ভাষাসমূহত ৰচিত ৰামায়ণৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই আটাইতকৈ প্ৰাচীন। অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি শ্ৰীমন্ত শংকৰদেৱে কন্দলীৰ কাব্য প্ৰতিভাৰ ওচৰত মূৰ দোৱাই এইদৰে কৈছে: পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা, হস্তিৰ দেখিয়া লাদ সহা যেন ফাৰে মাৰ্গ, মূৰ ভৈল দেহনয় অৱস্থা। মাধৱ কন্দলীৰ ৰামায়ণৰ শব্দাৱলী আৰু বৰ্ণনাৰ মাজেদি মধ্যযুগীয় অসমীয়া জীৱনৰ এখন বিশ্বাসযোগ্য ছবি পৰিস্ফুট হৈছে। ৰাজশাসন বিষয়ক বৰ্ণনা, ঘৰুৱা বন উপবন আশ্ৰম, নগৰ গাঁৱৰ বৰ্ণনা, ধৰ্ম বিশ্বাস সম্পৰ্কীয় বৰ্ণনা আদিয়ে কিছুমান জীৱন চিত্ৰৰ লগত আমাক পৰিচয় কৰাই দিয়ে। কবিজনাই বহু সময়ত মূলৰ পৰা আঁতৰি আহি নিজস্ব কল্পনাৰে ৰঞ্জিত কৰি স্থানীয় পৰিৱেশৰ ছবি আঁকিছিল। সীতাক বৰণ কৰি আৰু বনবাসৰ পৰা অযোধ্যালৈ ঘূৰি আহোঁতে ৰামচন্দ্ৰক কৰা অভ্যৰ্থনাৰ দুটামান বিৱৰণ দাঙি ধৰা হয়। সুপক্ক কদলী ৰুইল বাহিৰে তোৰণ, কনকে ৰচিত ধ্বজ ভূষিত বসন, যমকে যমকে জলে মানিক অপাৰ, চেতনেতে মণ্ডিত নগৰী জাতিস্কাৰ। সেইদৰে বনবাসৰ পৰা ঘূৰি আহোঁতে শত্ৰুঘ্নই তদাৰক কৰি নগৰী সজোৱাৰ বৰ্ণনা এইদৰে পোৱা যায়: তেতিক্ষণে শত্ৰুঘ্নে নগৰী সাঞ্জিল, সাঞ্জি সাঞ্জি পদলি পদলি ৰুইল কল। ৰত্ন অসমীয়া তিৰোতাই কালিনী খোপাকে ধৰি বিভিন্ন ধৰণৰ খোপা বান্ধি সকল আজি মাধৱ কন্দলীৰ ৰামায়ণ